तो चलिए शुरू करते हैं। আপোনালোকৰ মাজলৈ আৰু এখন আমি লটাৰী খেলা লৈ আহিছো মানে আমি আহিছো আজি বঙাইগাঁৱত মানে ইয়াতে সাগ্ৰাবাৰী ৰঙালী বিহুৰ গোল্ডেন জুবলি উপলক্ষে মানে এখন মজা উপহাৰ খেলা আয়োজিত কৰা হৈছে য'ত আপোনালোকে লাখ লাখ টকীয়া দামী গাড়ী পাব আৰু প্ৰাইজ বিলাক আপোনালোকক দেখুৱাই আছো কি কি প্ৰাইজ আছে আমি গোটেইখিনি দেখুৱাই আছো তামাম প্ৰাইজ আছে আৰু এইখনে হৈছে টিকট আপোনালোকে সোনকালে টিকটখন চাই লওক আৰু ইয়াতে যিমান গাড়ী টিকটত আছে গোটেই কেইখন গাড়ীয়ে ইয়াতে আনা হৈছে স্কৰপিঅ'ৰ লগতে সুইফট ডিজায়াৰৰ লগতে ৱেগনাৰৰ লগতে বেলেনৰ লগতে আল্ট্ৰা আছে চাওক এইফালে আল্ট্ৰা তাৰ পিছত আছে ট্ৰেক্টৰ আপোনালোকক লাগিব ট্ৰেক্টৰ আছে আৰু মাত্ৰ 100 টকাতে আপোনালোকে টয়োটা কোম্পানীৰ ইনভেক্টৰখন লৈ যাব পাৰিব এইখন আছে 15 নম্বৰ প্ৰাইজত চাওক এইখনৰ দাম হৈছে প্ৰায় 30 লাখ আৰু ইয়াৰ ভিতৰত একবাৰ সোমাই চাওঁ আৰু আপোনালোকক ইণ্টেৰিয়ৰটো একবাৰ দেখাওঁ হিয়াৰ ভিতৰত বহি ল'লে একবাৰ ময়ো চাওঁ ৰ'ব আৰু সোমাই আহিলোঁ সেই ইনভেক্টৰখনৰ ভিতৰত যিখন গাড়ীৰ দাম 30 লাখ টকা টয়োটা কোম্পানীৰ আৰু এইখন পুৰা একদম টপ মডেল হয় ছানৰুফ থকা আৰু 7 চিটাৰ হয় এইখন গাড়ীত মানে আপোনালোকে একবাৰ উঠিলে পাগল হৈ যাব যদিহে আপোনালোকে এইখন পায় আপোনালোকৰ ভাগ্যত আছে তেতিয়াহ'লে আপোনালোকে ভাগ্যখন পৰীক্ষা কৰি চাব পাৰে মাত্ৰ 100 টকা দি কিনে স্ক্ৰীনত নাম্বাৰ আহি আছে এওঁলোকৰ ধুনীয়াকৈ টিকট কাটক অনলাইনত আপোনালোকে ফোন কৰক আৰু এওঁলোকৰ পৰা টিকট লওক আৰু আপোনাৰ ভাগ্যখন পৰীক্ষা কৰক আল্ট্ৰাখন আছে 44 চিটাৰ আৰু এইখনো বহুত দামী আছে আৰু এইফালে আছে ইগনিছ এইফালে আছে থাৰ এইফালে আছে ব্ৰেজা এইফালে আছে চেলেৰিঅ এইফালে আছে L2K10 এফালে আছে ফ্ৰন্স এইফালে আছে ৱেগনাৰ এইফালে আছে সুইফট গোটেইখিনি গাড়ীয়ে আপোনালোকে পাই যাব মাত্ৰ যদিহে আপোনালোকে বঙাইগাঁৱৰ সাগ্ৰাবাৰী ৰঙালী বিহুৰ গোল্ডেন জুবলিৰ উপলক্ষে আপোনালোকে মাত্ৰ 100 টকা টিকট লয় অনলাইনত তেতিয়াহে আপোনালোকে পাই যাব এইবিলাক গাড়ী আৰু 12 তাৰিখে এইখন খেলা ৰিজাল্ট দিয়া হ'ব মেৰ আপোনালোকে নিশ্চিন্তভাৱে টিকট ল'ব পাৰে আৰু আমিও মজাকৈ এখন আল্ট্ৰা আমি চাই গ'লোঁ আমিও ইয়াৰ পৰা টিকট লৈ ল'লোঁ কিজানি আমি পাওঁৱেই আল্ট্ৰাখন আৰু নহ'লে স্ক্ৰীনত আহি আছে নাম্বাৰ তাতে হোৱাটছআপ কৰক তেওঁলোকে আপোনালোকক টিকটটো দি দিব আৰু আপোনালোকে বাছ অনলাইন যোগে পে'মেণ্টটো কৰিলে হ'ল আৰু ইয়াতে নম্বৰ আছে চাওক ইয়াতে এখন টিকট ইয়াতে মজাকৈ টিকট কাটি লওক আমি এতিয়া যাওঁ আৰু এইফালে টিকট পূৰা বিক্ৰী হৈছে দাদা টিকট বিক্ৰী হৈছে নে নাই টিকট বিক্ৰী হৈছে ন অঁ মজা এইবিলাক চাওক পূৰা টিকট বিক্ৰী হৈছে আপোনালোকে আহি যাওক যদি বঙাইগাঁৱৰ ওচৰে পাজৰে আছে তেতিয়াহ'লে আহি যাওক আৰু যদি কোনোবা আহিব নোৱাৰে তেতিয়াহ'লে নাম্বাৰ বাৰে বাৰে কৈ আছোঁ স্ক্ৰীনত আহি আছে টিকট কাটক আৰু ভাগ্য পৰীক্ষা কৰক